আজি আমাৰ গৰু বিহু উপলক্ষে আজি আমাৰ বিশেষ অনুষ্ঠান আমি আজি আহিছো টুকুৰা দিয়া ওল্ড ৰিভাৰৰ পাৰত আমাৰ লগত আছে সমগ্ৰ অসমৰ গৰুৰ প্ৰেসিডেন্ট মিস্টাৰ কলিগাই মিস্টাৰ কলিগাই আপোনালোকৰ এই যে এই ৰঙালী বিহুৰ আগদিনা আপোনালোকৰ গৰু বিহু বুলি কয় এনে গৰু বিহুটো ধৰি লওক আপোনালোকৰ যেটো গৰু বিহু এই গৰু বিহুত আপোনালোকে কেনে ধৰণৰ উলামাল কেনে ধৰণৰ আপোনালোকৰ অনুভৱ হয় কেনেকুৱা লাগে মনটো হয় সিমান মানে ভাল লগা নাই বাৰু এইটো মানে কি হ'ল মানে টেনচন বহুত গৰু বিহু লগা নাই হয় আপোনালোকৰ যে টেনচনৰ কথা ক'লে এনে কেনে টেনচনটো কেনেকুৱা আপোনালোকৰ বাৰু টেনচন মানে আমাৰ গধূলি ভাল লাগে এতিয়া আৰু এতিয়া সিমান ভাল নালাগে আমি গাঁৱতো নিজে দিব পাৰোঁ আমাক ধুৱাই দিব নালাগে বিহু বুলি অলপ ৰেছপন্স কৰি ভাল লাগে আৰু আপোনালোকে এনে নতুন পঘা দিয়ে নতুন আপোনালোকক লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যায় এনেকুৱা ধৰণৰ কিছুমান পুৰণি দিনৰ পৰা চলি আহিছে এনে আপোনালোকক তেনেকুৱা ধৰণৰ আপোনালোকৰ গৃহস্থৰ মানুহে তেনেকুৱা ধৰণৰ কিবা ৰেছপন্স দিয়ে নে বা আপোনালোকৰ এতিয়া গৰু তেনেকুৱা ধৰণৰ ৰেছপন্স দিয়ে নে বাৰু ৰেছপন্সটো বিহু বুলি দি থাকে কিন্তু মানে কেনেকুৱা মানুহৰ বিহুটো এতিয়া মানুহে কাপোৰ লয় মানুহে বিহুতে অকল কাপোৰ নলয় কাপোৰটো লৈ থাকে কিন্তু আমাৰ লগত নাইন চাপ হয় আমাক অকল বিহুতে মানে পাক আৰু বিহুত অকল বিহুতে চেঞ্জ কৰি দিয়ে এইটো মানে এইটো বেয়া হৈ আছে হয় এইটো আমাৰ গৰু সমাজৰ একদম চিন্তনীয় বিষয় হৈ পৰিছে যে বছৰৰ মূৰত মাত্ৰ এযোৰ পঘা পায় এইযোৰে তেওঁলোকে গোটেই বছৰটো ধৰি চলিব লাগে এতিয়া আপুনি গৰু প্ৰেসিডেন্ট হয় আপুনি ইয়াৰ পিছত কি পদক্ষেপ হাতত লৈছে মোৰ মানে খং উঠি আছে মই সব শেষ কৰিব বিচাৰো বেছি আৰু হয় আপুনি যে খঙৰ কথা ক'লে আপুনি কাৰ ওপৰত খুব উজাৰিছে এতিয়া বৰ্তমান মই কাৰ ওপৰত মানে এতিয়া আমাৰ মুখ্যমন্ত্ৰী চেঞ্জ হ'ব লাগে এই মুখ্যমন্ত্ৰী আমাৰ গৰু বিষয়ে নাভাবেই অকল মানে ক'ত মানে মানুহৰে কথা আৰু আমাৰ জন্তুবিলাকৰ একো নাই আৰু এনেই এইবাৰতো লোকসভা আহি আছে লোকসভাৰ পিছত মোদীৰে ঢৌটো বেছি আপুনি কাক ছাপোৰ্ট কৰে আপুনি এতিয়া বৰ্তমান প্ৰধানমন্ত্ৰী হোৱাটো কাক বিচাৰে মিষ্টাৰ কলিগাই মই মানে সেইটো মই ডিফাৰেঞ্চ কৰিব খুজিছোঁ মানে মানুহৰ প্ৰেচিডেণ্ট মুখ্যমন্ত্ৰী বেলেগ গৰু মুখ্যমন্ত্ৰী পাতিব লাগে হয় হয় ইয়াৰ পিছত আমি বেলেগ এঠাইলৈ যাম এইফালে চাওক এইফালে সমগ্ৰ এইফালে আপোনালোকৰ দেখিবলৈ পাইছে এইফালে মই কেমেৰা পাৰ্চন ভাস্কৰক দেখুৱাবলৈ অনুৰোধ কৰিম এইফালে কেমেৰা পাৰ্চন ভাস্কৰে দেখুৱাইছে যে গৰু ধুৱাই আছে এইফালে এওঁ হৈছে এজন গৰুচৰীয়া আপোনালোকৰ এই বিহুটো কেনেধৰণে উদযাপন কৰা হয় বহুত ক'ব গ'লে বহুত আনন্দৰ দিন হয় গৰুবিলাকৰ লগতে এইবিলাক আহে আমি যিবিলাক গৰুবিলাকৰ বছৰত নতুন পাঘা দিয়া যাব ভালকৈ গা ধোৱা যাব গৰুবিলাকক হয় এওঁ জনাইছে যে আমাক জনাইছে যে এওঁ এই গৰখীয়াবিলাকে নতুন পঘা দিয়ে আৰু লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যায় এনেকুৱা ধৰণৰ কিছুমান কথা কয় এনেকুৱাকৈ গৰুবিলাকক নতুন জীৱন দিয়ে কথা এতিয়া আমি